ওয়েলকাম টু নিন্দাকাৰা আৰু আহি পাই গ'লোহি এইখনে ব্ৰিজৰ গেটখন প্ৰথম গেট বিদ্যা গৈছে এইবিলাক জেগাত আহিলে যাব মন নাযায় এফালে মনোমোহা প্ৰাকৃতিক দৃশ্য আনফালে বিশাল সাগৰ নমস্কাৰ মই বিকাশে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আজিৰ ভিডিঅ'টো স্পেচিয়েলি ধামাকা হ'বলৈ গৈছে তো ক'ত যাওঁ কি কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাওক আৰু আহি এখন নদী দেখিলোঁ ইয়াত কিন্তু নাও চলাবলৈ মজা লাগিব বৈঠা মাৰি মাৰি ওয়েলকাম টু নিন্দাকাৰা কিন্তু আজি আমি নিন্দাকাৰালৈ অহা নাই আজি আমি গৈ আছোঁ সাগৰ চাবলৈ এক্সাইটেড নে আপোনালোক মই কিন্তু পূৰা এক্সাইটেড ব'লক তেন্তে এনেকৈ গৈ থাকোঁ অতৰত ৰাস্তাবোৰ চাই চাই আই লাভ নিন্দাকাৰা বৰ ধুনীয়াকৈ বনাই থৈছে কিন্তু আহি আছোঁ নিন্দাকাৰালৈ সোনকালে নিন্দাকাৰা হ'ল এখন পাৰ্ক তো আহি আছোঁ এদিন আপোনালোককো দেখুৱাম পাৰ্কখন আৰু পাইছোঁহি আৰু দলংখন ধুনীয়া লাগিছে ন তো এই দলংখন পাৰ হ'লে মানে আৰু সাগৰখন পাম আৰু আহি পাই গ'লোহি এইখনে ব্ৰিজৰ গেটখন প্ৰথম গেট আৰু বন্ধুসকল ফাইনেলি মই ক'ত আছোঁ চাওক বিশাল সমুদ্ৰৰ মাজত তো এইফালে সাগৰ আৰু প্ৰথমে আহিয়েই সমুদ্ৰ দেৱতাক প্ৰণাম লগতে সূৰ্য দেৱতা কি বিশাল বিশাল ঢৌ এতিয়া গৈছোঁ জেগা দেই কি মজা লাগিছে এফালে প্ৰাকৃতিৰ মনোমোহা দৃশ্য অন্যফালে এইফালে হ'ল সাগৰ ধুনীয়া লাগিছে বিদ্যা গৈছোঁ এইবিলাক জেগাত আহিলে যাব মন নাযায় চালে চাই থাকিবই মন যায় তালৈকে কিমান বিশাল সমুদ্ৰ আৰু এইফালে সমুদ্ৰ আনফালে হ'ল সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্য তো তাৰ মাজত মই মজা ধুনীয়া লাগিছে বিৰাট সুন্দৰ সঁচাকৈ মনোমোহা দেই সাগৰ আহিছোঁ মই কেইবাবাৰো আহিছোঁ মেৰিনা বীচ গৈছোঁ কন্যাকুমাৰী গৈছোঁ কিন্তু এইখন বীচ যদিও ফেমাছ নহয় ইমান মানুহ নাই তথাপিতো কিন্তু অন্যতম বেলেগতকৈ বেলেগ অলপ মানে বেলেগ বীচবিলাকলৈ যাওঁতে আপোনাৰ বহুত ডোখৰ আপোনাৰ বালিৰে পাৰ হৈ যাব লাগে বা বালিৰে গৈ বহুখিনি যোৱাৰ পিছতহে আপুনি সাগৰখন পাবগৈ সাগৰ ঢৌবোৰ দেখি ল'ব কিন্তু এইখন বীচ কেলৈ এনেকুৱা নহয় দেখুৱাই চাব কাৰণটো হ'ল উঠি আহি এইফালে হ'ল ঘৰ আৰু এইফালে হ'ল সাগৰ তো চাওক আপোনালোকে একদম সাগৰৰ কাষতে বাস কৰিছে এওঁলোকে যদিও পানীলৈ ভয় লাগে মোৰ কিন্তু আহি পেলাই এনেকুৱা ফিল এটা হৈছে যেন পানীৰ লগত মই খেলিয়ে থাকোঁ কিন্তু খেলিব বাৰু নোৱাৰোঁ তথাপিতো আৰু কি ক'বা এই বিশাল সাগৰৰ মাজত সাগৰখনৰ পাৰে পাৰে খোজকাঢ়ি গৈ আছোঁ চাই আছোঁ সাগৰখন এফালে মনোমোহা প্ৰাকৃতিক দৃশ্য আনফালে বিশাল সাগৰ তো ভাল লাগিছে সঁচাই বহুত নান্দনিক হয়
কৃষ্ণ বহুত ধেমালি কৰিলোঁ, বহুত ফূৰ্তি কৰিলোঁ। যদিও ভাবিছিলোঁ নেখেলোঁ পানীৰ লগত, কিন্তু লাষ্টত অৱশেষত এই অৱস্থা মোৰ গোটেই তিতি শেষ। কিন্তু ভাল লাগিলে। বাই বাই সমুদ্ৰৰে বনাই ভাই, আকৌ লগ পাম। চি ইউ চন। এই অৱস্থা মোৰ। আকচমীয়া এখন কিন্তু বেলেগ ধুনীয়া হয় দেই, ভাল লাগিলে। আৰু ঘূৰি মেলি সাগৰ চাই কৰি আহি বৰ্তমান ঘৰত। আৰু আপোনালোক প্ৰায় সকলোৱে জানে ডিম্পু দাও কেৰেলালৈ আহিছে। তো ডিম্পু দাক লগ কৰিবলৈ যাবলৈ মন আছিল, কিন্তু কামৰ ব্যস্ততাৰ বাবে যাব নোৱাৰিলোঁ। বহুত মন আছিল। মোৰ ভাল লগা ইউটিউবাৰ ভিতৰত ডিম্পু দাও তাৰে অন্য এজন। তো ভাল লাগে তাৰ ভিডিঅ'বিলাক চায়ো। তো যাব নোৱাৰিলোঁ আৰু কি কৰিম, উপায় নাই, কামৰ ব্যস্ততা। তো চাম আকৌ পিছত কেতিয়াবা। তো আৰু আজিৰ ভিডিঅ'টো ইমানেই। তো সাগৰ গ'লোঁ, চালোঁ, ফুৰিলোঁ, ঘূৰিলোঁ, আপোনালোককো দেখুৱালোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ভিডিঅ' ইমানেই। আকৌ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।